কত সোমাই আছে দেখিছে হাই ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আজি আমাৰ তৰৈজোপা ছিঙিবলৈ আহিছোঁ তৰৈজোপা গুটি চাওক কিমান ডাঙৰ ডাঙৰ হৈছে ইমান ধুনীয়া আৰু এইবোৰ হৈছে আমাৰ লোকেল মানে আমি একো সাৰ চাৰ দিয়া নাই ইয়াত মানে গোবৰ অকমান দি থৈছোঁ শুকান গোবৰ আৰু একো দিয়া নাই এইজোপা মানে বহুত দিনতে ৰুলো গুটি চুটি লগা নাই হলে এতিয়া মানে গুটি লাগিছে মানুহে কয় মানে ভাদ আহিনতে লাগে বুলি কৈছে আৰু তৰৈ বেছিকৈ সেইকাৰণে এতিয়াহে গুটি লাগিছে আৰু ফুলিছে বহুত ইফালে মই কেইটামান ছিঙো বোলো চব্জি বনাবৰ কাৰণে তাকো উদাকেই খাব লাগিব আমাৰ মানে ডাঙৰ হৈছে মাছৰ লগত খাবা আৰু মাছৰ লগত খোৱা নাই আৰু এইবোৰ নিৰামিষকৈ চলি আছে আৰু ভাদ মাহটো সেইকাৰণে মই ভাবিলোঁ আলুৰ লগতে অকণমান ভাজি পিনি খাওঁ দুপৰীয়া সাজটো আৰু এয়া মই চুচি আছোঁ ধুনীয়াকৈ আৰু এইফালে চাওক বেছি বনোৱা নাই মই অকলে এটাহে বনাইছোঁ যিহেতু খোৱা মানুহ নাই মইহে খাম সেইকাৰণে আৰু এইফালে দাইল বইল কৰি থৈছিলোঁ ৰাতিপুৱা তাকে অকণমান খালোঁ আৰু এইফালে চাওকচোন বেটাক ক'ত সোমাই আছেগৈ গা ধুই আছেগৈ মানে এনেকুৱা নহয় আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ বাই বাই